ये लोग यहाँ चकलेट बाबा के नाम से जानते हैं। মহা অমাবাসীৰ সময়ত দেশ বিদেশৰ পুণ্যাৰ্থীৰে যেন ভৰি পৰিছে সমগ্ৰ নীলাচল পাহাৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ শক্তিপীঠ কামাখ্যাৰ পৰা। আমি টিকে শৰ্মা। আজিৰ ভিডিঅ'ত আমি তুলি ধৰিম অমাবাসীৰ সময়ত মা কামাখ্যা ধামৰ মায়াবিনী ৰূপ। ৰাস্তাৰ কাষৰ মূল প্ৰৱেশদ্বাৰ পাৰ হৈ পাহাৰী একা বেকা ৰাস্তাৰে আমি উঠি গৈ থাকিলোঁ কামাখ্যা মন্দিৰৰ দিশে। ইয়াৰ পৰাই আৰম্ভ হয় অম্বুবাচী মেলাৰ সমাৰোহ। ৰাস্তাৰ দুয়োকাষে থকা নানান ধৰণৰ সৰু ডাঙৰ দোকান আৰু সাধু সন্তৰ উপস্থিতিয়ে যাত্ৰীসকলৰ বিশেষভাৱে নজৰ কাঢ়ে। ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰ পথ খোজকাঢ়ি যাব লাগে মা কামাখ্যা ধামলৈ। আমি যেতিয়া পাহাৰত উঠিব আৰম্ভ কৰিছিলোঁ দেখিছিলোঁ একেলগে বহু মানুহ পাহাৰৰ পৰা নামি আহিছে। যিমান মানুহ উঠিছে তাতকৈ দুগুণ মানুহ নামিছে। যোৱাৰ পথত আমি চাই গ'লোঁ ৰাস্তাৰ দুয়োকাষৰ দোকান আৰু অহা যোৱা কৰা মানুহবোৰ। এটা কথা লক্ষ্য কৰা যায়, ইয়াত উঠোতে যিমান কষ্ট হ'লেও কিন্তু মন প্ৰাণ শান্ত কৰি ৰাখে ইয়াৰ পৰিৱেশ প্ৰকৃতিয়ে। যোৱা পথৰ প্ৰাকৃতিক পৰিৱেশ সঁচাই মনৰ। যোৱাৰ পথত ঠায়ে ঠায়ে এনেকুৱা খোৱা বস্তুৰ বিনামূলীয়া ভাণ্ডাৰা পোৱা যায়। চাহ, খিচিৰি, চৰ্বত আৰু নানান খোৱা বস্তু, যিটো ভাৰত সেৱা সংঘ আশ্ৰম আদি কৰি নানান স্বেচ্ছাসেৱী সংস্থাই সেৱা আগবঢ়ায়। ইয়াৰ পৰা চহৰৰ এটি সুন্দৰ ভিউ দেখা যায়। প্ৰায় 2 কিলোমিটাৰ পথ খোজকাঢ়ি অহাৰ পাছত আমি ক্লান্তি অনুভৱ কৰিলোঁ। তথাপি মাৰ ধামলৈ আহিলে শৰীৰত যেন অন্য ৰকমৰ এনাৰ্জি পোৱা যায়। আমি একান্ত মনে মাৰ নাম লৈ আগুৱাই গৈ থাকিলোঁ। যোৱা পথৰ এঠাইত এটি সৰু নিজৰা দেখা পালোঁ আৰু তাৰ কাষতে দেখিলোঁ এজনী সৰু ছোৱালী ৰছীৰ ওপৰত খোজকাঢ়ি সুন্দৰ খেল দেখুৱাইছে। সঁচাই বৰ সুন্দৰ লাগিছে এই খেল। আমি গৈ গৈ মন্দিৰৰ প্ৰধান শ্ৰীৰ ওচৰ পাই দেখোঁ হাজাৰ হাজাৰ মানুহ উঠি যাব ধৰিছে মাৰ ধাম উদ্দেশ্যে। বিৰিদি বাট নোপোৱা অজস্ৰ মানুহ আৰু চাৰিওদিশে মাৰ জয়ধ্বনিত মুখৰিত হৈছে আকাশ বতাহ। মানুহৰ ভিৰৰ ঠেলা হেঁচাৰ মাজেৰেই অৱশেষত আহি পালোঁ মন্দিৰ প্ৰাংগণ। অম্বুবাচী 2-3 দিন আগৰে পৰাই বিভিন্ন ঠাইৰ পৰা সাধু সন্যাসীবোৰ আহে মাৰ আৰাধনাৰ উদ্দেশ্যে আৰু ভক্তসকলক আশীৰ্বাদ দিয়াৰ কাৰণে। साल भर साधना करने से जो फल प्राप्त होता है वही फल ये 3 दिन करने से हमें प्राप्त होता है। साल भर हम लोग आ नहीं सकते, जगत कल्याण में हम लोग व्यस्त रहते हैं। দেশৰ 51 শক্তিপীঠৰ ভিতৰত মা কামাখ্যাৰ ধাম অন্যতম। এইটোৱেই কামাখ্যা মন্দিৰৰ পূৰ্ণাংগ ৰূপচিত্ৰ। মূল মন্দিৰত প্ৰৱেশ কৰাৰ কাৰণে 4টা প্ৰৱেশ পথ আছে আৰু মন্দিৰৰ ভিতৰত 4টা কক্ষ আছে, গৰ্ভগৃহ আৰু 3টা মংগ। ইয়াৰ স্থানীয় নাম চলন্ত, পঞ্চৰত্ন আৰু নাগ মন্দিৰ। গৰ্ভগৃহটি পঞ্চৰথ স্থাপত্যৰ শৈলী নিৰ্মিত। গৰ্ভগৃহটি সৰু আৰু অন্ধকাৰচ্ছন্ন। সৰু থিয় চিৰিৰে তললৈ নামি যাব লাগে। এই মূল মন্দিৰভাগ 16শ শতিকাত কোচ ৰজা নৰনাৰায়ণৰ সময়ত নিৰ্মিত বুলি জনা যায়। মন্দিৰৰ পিছৰ অংশ 17শ শতিকাত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সময়ত। আমি এটা কথা শুনি আহিছোঁ, অম্বুবাচীৰ সময়ত হেনো এই কামাখ্যা ধামত নানান ঠাইৰ পৰা অহা তান্ত্ৰিকসকলক দেখা যায়।
যিসকলে তন্ত্ৰমন্ত্ৰৰ জৰিয়তে নানান সিদ্ধি লাভ কৰে। तंत्र मंत्र हो नहीं कंटिन्यू आप कहाँ से हो? जंगल से। कैसा लगा तो अच्छा लगता है हम लोग का ये क्या है? वो जल्दी से जो भी बोलता है ना वो जड़ी बूटी है ठीक है तंत्र मंत्र क्या है? तंत्र मंत्र है आपके पास ये আমি তান্ত্ৰিকসকলক দেখাৰ উদ্দেশ্যে গধূলি লগ্নৰ সময়ত ভূতনাথ শ্মশানৰ দিশে আহিলোঁ। নিশাৰ লাইটৰ আলোকত ভূতনাথ শ্মশান হৈ পৰিছিল যেন ৰম্য কৰিহে নানান সাধু সন্যাসীয়ে বিভিন্ন ভংগীমাত জপ কৰিছিল। আমি ইমান দিনে তন্ত্ৰমন্ত্ৰৰ এইবোৰ কথা শুনি আহিছোঁ, কিন্তু আজি নিজ চকুৰে প্ৰত্যক্ষ কৰি আমি হতবাক নহয় নোৱাৰিলোঁ। এই যে আমরা যে উপলক্ষে এখানে আসা এটা অনেকে জানে না। ইতিমধ্যে বহু পৰ্যটক আহি ভৰি পৰিছে এই সমগ্ৰ অঞ্চলত। কষ্ট হয় বাবা, কিন্তু বাবা আমাদের আশীর্বাদ আছে। মা কামাখ্যা মারও আশীর্বাদ আছে। মায়ের আশীর্বাদ আছে। সবাই ভালো থাকে। আপনাদের নামে যে শ্মশানটা আছে আমার মহাকাল শিব শম্ভু বাবা ভোলেনাথের নামে আছে। দিনৰ ভাগত ইয়াৰ পৰিৱেশ শান্ত নিৰিবিলি হ'লেও ৰাতিৰ ভাগত সলনি হৈ পৰে ইয়াৰ পৰিৱেশ। চিতাৰ জুইৰ ওচৰতে বহি সাধনা কৰিছে তান্ত্ৰিকসকলে। এনেকুৱা লাইভ দৃশ্য চাই সঁচাই মনত এক অন্য ৰকমৰ অনুভূতি হয়। মহা অম্বুবাচীৰ সময়ত মা কামাখ্যা ধামৰ সকলো চাই মেলি মাক প্ৰণাম জনাই নিশা 2মান বজাত প্ৰস্থান কৰিলোঁ। ধন্য পুণ্যভূমি মা কামাখ্যা ধাম ধন্য।